हेलो अस्सलामु अलैकुम नमस्कार আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ আন এটি ভিডিঅ'লৈ আজি ভিডিঅ'টো আৰম্ভ কৰিছো মই ৰাতিপুৱাৰ চাহ জলপান খোৱাৰ পৰা আজি ৰাতিপুৱা মই পুৰি বনাইছিলো বুটৰ দালি বনাইছিলো আৰু লগতে আছিল চাহ এয়া চাহটা খাই পিছত লৰাটোক স্কুলত পঠিয়াব লাগিব এতিয়া মই লৰাটোক স্কুলত পঠিয়াই দিলো পঠোৱাৰ পিছত মই ঘৰ চৰ এইবিলাক পৰিষ্কাৰ কৰি আছিলো আজি অলপ গৰমো দিছে এয়া সব কাম অকলে অকলে কৰিব লাগে প্ৰথমতে উঠি পেলাই নাস্তা খোৱাৰ পিছত তাক আগতে স্কুলত পঠিয়াই লওঁ তাৰপিছত বাকী কামবোৰ মই কৰি থাকোঁ এয়া চাওক বাহিৰত আমাৰ ঘৰৰ আগফালৰ সোণাৰুজোপা চাওক কিমান দেখাত ধুনীয়া একদম ৰ'দত পুৰা জিলিকি আছে একদম হালধীয়া তাৰপিছত আকৌ ফুলবিলাক পৰি একদম সেউজীয়া সেউজীয়া হৈ যাব এয়া মই এইফালে চোফা টোফা এইবিলাক চব অলপ ঝাৰি ঝুৰি পৰিষ্কাৰ কৰি লওঁ মানে যিমানেই পৰিষ্কাৰ কৰি ৰাখক খিৰিকি চিকি বন্ধ থাকিলেও সেয়া ধূলি চুলি অলপ মানে পৰেই এনেকৈ আগতে হেৰি কৰি মকৰা জালি তালি থাকিলে সেইবিলাক ভাঙি তাৰপিছত মানে মই কাপোৰ এটা লৈ মুচি পৰিষ্কাৰ কৰিম এনেকৈ কাৰ্পেটটো উঠোৱা নাই কাৰ্পেটৰ ওপৰে মই সাৰি লৈ গৈছোঁ মানে কাৰ্পেটটো উঠালে একদম মানে ধুয়ে দিম লেতেৰা হৈছে অলপ সেইকাৰণে এয়া কৰি আছোঁ এইবিলাক পিলো চিলোবিলাক চব ঠিক ঠাক কৰি পিছত এতিয়া মই ঘৰ মুচিব লৈছোঁ ঘৰ সাৰি মেলি হেৰি কৰি এতিয়া ঘৰ মুচিম মই প্ৰত্যেক দিনাই ঘৰ মুচোঁ মানে ঘৰ নুমুচিলে কিবা এটা বেয়া লাগি থাকে তাৰপিছত মই আৰু ভিডিঅ' বনোৱা নাই একেবাৰে দুপৰীয়া ৰন্ধা বঢ়া কৰাৰ পিছত আকৌ মই মোবাইলটো লৈ ভিডিঅ' বনালোঁ মই দালি ভাতকেৰেলাৰ বৰা এয়া আলু বেঙেনা ভাতকেৰেলা এইবিলাক মিক্স এটা ভাজি তাৰপিছত আছে আপোনাৰ আকৌ আলু পিটিকাও বনাব লৈছোঁ এইফালে চালাড নেমু এইবিলাক কাটি থৈ লৈছোঁ আপোনাৰ আলু পিটিকা মানে কি ভাতত দি দুটা আলু দি দিলোঁ আৰু জলকীয়া দি দিছিলোঁ এতিয়া এইখিনি মই পিঁয়াজ জলকীয়া নিমখ এইবিলাক ধুনীয়াকৈ সানি ল'ম তাৰপিছত তাৰ ভাতৰ পৰা আলু দুটা উঠাই থৈছোঁ সেই আলু দুটা দি দিম তেনেকৈ ভাতৰ ওপৰত দি দিলে আৰু সোনকালে হৈ যায় বেলেগ আৰু বইল কৰিব নালাগে মই এইখিনি ভালকৈ একদম মানে পূৰা নিমখ দি পেলাই একদম চাটনি নিচিনা বনাই ল'ম মানে যিমানেই এইখিনি ভালকৈ মিক্স কৰিব ভটাটো মানে সিমানেই টেষ্টি হয় খোৱা এতিয়া মই এইখিনি কৰি তাৰপিছত মই ল'ৰাটোক খুৱাব লাগিব ল'ৰাটোক গা ধুব গৈছিলে আজি তাক তাৰ আব্বাই গা ধুৱাই দি আছে এয়া মই এতিয়া আলুখিনি ইয়াত ভালকৈ দি দিম দি পেলাই একদম মিক্স কৰি ল'ম গোটেইখিনি ভাতখিনি অলপ থৈ দিছোঁ কিছুমান ভাত মানে লাগিয়ে আছে ভাতত দিছোঁ যে এয়া মই কৰি ল'লোঁ আলু চাটনি মানে গৰমত দালি চাটনি চালাড ভাজি বৰা এইবিলাক দি মানে ভাল লাগে খাই পেলাই ধনিয়া পাতো দিব পাহৰি গৈছিলোঁ এই মান ধনিয়া যে মান ধনিয়াটো দিব পাহৰি গৈছিলোঁ দি দিলোঁ এতিয়া মই মোৰ ল'ৰাটোৰ কাৰণে উলিয়াই দিছোঁ দালি ভাজি নেমু আৰু দালি ভাতকেৰেলা বৰা তাক আৰু আলু চাটনি আৰু সেইবিলাক নিদিওঁ জ্বলা যিহেতু নাখাওঁ এই দালি দেখিছে যে সেইকাৰণে কৈছে মই দালি নাখাওঁ তাৰপিছত আমি লৈ বহিলোঁ এয়া লৈ দিছোঁ ভাত আলু ভৰ্তা ভাত চাই পেলাই আকৌ মুখত পানী আহিলে চালাডটো মই খানাৰ পিছত দেখাব পাহৰি গৈছিলোঁ এতিয়া আকৌ দেখালোঁ যে বোলে চালাডটো এনেকৈ কাটি লৈ মানে মিহি মিহিকৈ কাটি লওঁ মই এতিয়া ভাল লাগে তাৰপিছত ভাত পানী খাই এতিয়া আহিছোঁ বিচনাত অলপ দেৰি ৰেষ্ট ল'ম তাৰপিছত আকৌ টিউশ্যনৰ কাৰণে আহিব টিউশ্যন পঢ়াব লাগিব এইফালে তাক মই কৈছোঁ যে অলপ শুই যোৱা অলপ দেৰি শুই থাকিলে আমাৰো শান্তি তোমাৰো শান্তি কিন্তু সি কৈছে মই নুশু মোৰ বেট লাগিব বল লাগিব এই বেটটো লৈয়ে মই কৈছোঁ হ'ব বেটটো লৈ ইয়াত শুই থাকা পিছত নিনি কৰি উঠি পিছত খেলিবা ই আকৌ শুব ল'লে তাক আকৌ ব্লেংকেটেই লাগিব এইখন ব্লেংকেটেই লাগিব বেলেগ ব্লেংকেট নালাগে এখন লৈ এই গৰমত আদতটো বদলাব লাগিব এইটো লৈ একদম শুব লৈছে মোৰ ফালে চাই আছে মই ভিডিঅ' বনাই আছোঁ যে সেইকাৰণে চাওক এতিয়া প'ষ্ট দিব আৰম্ভ কৰিছোঁ অঁ আমাৰ ভিডিঅ' বনাই আছে এনেকুৱা কি কৰি আছা সেয়া নাই নহ'ব মই বহুত ডাঙৰ চেলিব্ৰিটি মোৰ ফটো তুলিব হ'লে মোক আগতে কেছ দিব লাগিব কেছ তাৰপিছত তেনেকুৱা টাইপৰ আকৌ কুচুলি গৈছে
তাকে শুইও গৈছে, নিগনিৰ দাঁত দুটা উলিয়াই লৈছে। এই দাঁত দুটা উলিয়াই লৈ পিছত শুব লাগে তাত। বদমাচি নকৰে, স্কুলৰ পৰা আহি গা পা ধুই যমুনা অলপ শুব, ভাত পানী খাই নহ'ব, তাই এইবিলাক জবৰদস্তি কৰি বিচনাত উঠাব লাগে। কিন্তু বিচনাত উঠোৱাৰ ভিতৰত আপোনাৰ 2 মিনিট, তাৰ বেছিতে বেছি 2 মিনিট হ'ব লাগিব একদম মানে শুওঁতে শুওঁতে। এতিয়া এনেকৈ লৈছে নহয়, আৰু পিছত চাব যে বোলে একদম শুই আছে। এনেকুৱা। এইফালে ইয়াত টিউচন কৰাব বহিলোঁ, এইফালে মোৰ ল'ৰাটো উঠি গ'ল, উঠি পেলাই তাৰ এয়া আব্বাৰ পিঠিত উঠি বহি আছে। মানে পিঠিত উঠি পেলাই ঘোঁৰা, তাৰ আব্বাক ঘোঁৰা বনাই পেলাই ওপৰত বহি থাকিব। টোপনিৰ পৰা উঠাৰ পিছত অলপ দেৰি বদমাচি কম থাকে, লাজ সি শুই শুই মোবাইল টিপি আছে। এতিয়া মোৰ টিউচন পঢ়োৱা হৈ গ'ল, সেইফালে সি গৈ আছে, আৰু এইফালে আৰিয়ানে চাই আছে যে বোলে চাচু বুলি মাতে, চাচু আহিছে, এতিয়া টিউচনৰ পিছফালে মাতি আছে, চাচু চাচু কালি আকৌ সোনকালে আহিবা, সোনকালে আহিবা, তেনেকৈ কৈ আছে, যেন পঢ়াৰ মানে তাৰেই বেছি হেৰি। যোনে টিউচন পঢ়িব তাৰ ইমান আগ্ৰহ নাথাকিলে কি হ'ব, তাৰেই বেছি উৎপাত। আকৌ মাতি আনি আছে। মানে পিছফালে ৰৈ ৰৈ একদম যোৱালৈকে যিমান দেৰি মানে চাব পাৰে সি চাই থাকিব। দাদা এই চেয়াৰটোত বহি সি ইয়াৰ পৰা ৰাস্তাৰ গাড়ীবিলাক চাই থাকে, একদম পূৰা মজা কৰি ঝুলি থাকিব। সৰুতে আগতে এইটোতে বহাই থৈ বেলটো লগাই পিছত মই কাম চামবিলাক কৰি থাকোঁ। এতিয়াও সি বহিব পাৰে, এইখন ঝুলনাৰ নিচিনাও ব্যৱহাৰ কৰিব পাৰি, কিন্তু এতিয়া তাক চেয়াৰৰ নিচিনাই দিছোঁ। একদম বহিম পূৰা এইটোত আৰামত একদম শুইও যাব। খালি এতিয়া গুচি যাব। সেয়া তাত চাচু গ'ল। এতিয়া চাগে 5:30-6টামান বাজে, কিন্তু বাহিৰত ৰ'দ চাত, এতিয়া পূৰা পোহৰ। আৰু মই আকৌ এই সোণাৰীজোপাই চাই আছোঁ। ই গ'ল, এইফালে ই টাটা বাই বাই দি আছে। অলপ দূৰতে মানে আছে ঘৰ, খোজকাঢ়ি গুচি যাব। এইফালে ই বাৰাণ্ডাতে ৰখি আছে, সেয়া বেট লৈ যে শুইছিলে, উঠি পেলাই আকৌ সেয়া বেট লৈ লাগিছে। যোৱাৰ পিছত অলপ দেৰি তাৰ আব্বাই খেলালে বাহিৰত। এতিয়া মই লৈ বহিছোঁ, সন্ধিয়া চাহ গাখীৰ তাক দিলোঁ, আমি চাহ খালোঁ, খোৱাৰ পিছত তাক পঢ়িবলৈ বহিছোঁ। এয়া পঢ়ি আছে, ইমান ধ্যান দি পঢ়ি আছে। শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট। ওচৰত বহি দেখাই দিব লাগিব। লিখিব পাৰিলেও মানে যদি চাই নাথাকোঁ তেতিয়া আৰু হৈ গ'ল লিখা তাৰ। পঢ়ি পঢ়ি লিখিব, 1 2 3 4। তাৰ এক্সামো আহি আছে, সেইকাৰণে অলপ বেছি পঢ়ি আছে। তাক পঢ়াই দি পিছত আকৌ মই পাকঘৰত যাব লাগিব, আৰু পাকঘৰত গৈ ৰাতিৰ কাৰণে আকৌ ৰাতি আহাৰৰ কাৰণে ৰেডি কৰিব লাগিব। আমাৰতো কামেই ৰাতিপুৱা উঠা, এবাৰ ৰাতিপুৱাৰ, আকৌ ৰাতিপুৱাৰখিনি খাই উঠি আকৌ দুপৰীয়াৰ, আকৌ দুপৰীয়াৰখিনি খাই উঠি অলপ জিৰাই মেলি আকৌ ৰাতি। মানুহৰ পেটটো নাথাকিলে কিমান আৰাম হ'ল হয়। পেটটো নাথাকিলে কোনো খোৱাৰ টেনশ্যন নাই, কোনো কামৰ টেনশ্যন নাই, কাৰণেই মানুহ মৰিল। সি লিখি আছে, 10